নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া ৰাতিপুৱা 10 বাজিছে, আমি ৰাতিপুৱাৰ আহাৰ খালোঁ। আজি আমাৰ মাইনাক মানে 2 মাহৰ বেজী দিব। তাকে লৈ ভয় লাগি আছে। এতিয়া তাত যাম, তাক গা ধুৱাই ৰেডি কৰি লওঁ। আইতাকে গা ধুৱাই আছে। হাতখন কেনেকৈ মুঠি মাৰি ধুনুৱে গা ধুই আছে দেই। পানীখিনি আজি অকণমান চেঁচা পালোঁ পাই। ডাৱৰীয়া বতৰ পানী যে চেঁচা পাইছোঁ। আইতাই গা ধুৱাই দিছে ন? আমাৰ মইনা গা ধুই আহিলে। এতিয়া মালিচ দিছোঁ। এতিয়া ধুনু চোলা পিন্ধিব দেই। আমি ফুফু যাম এতিয়া। নহয় আমি ফুফু যাম। আমাৰ ধুনু নামত। আমি এতিয়া ৰেডি হৈ গ'লোঁ। এয়া মাইনা আইতাকৰ কোচত। আমি এতিয়া বেজি ল'ব যাওঁ। বৰষুণে দি আছে। যাওঁ আৰু তাতে। One hour later. আমি এতিয়া ঘৰত আহিলোঁ, বেজি দি আনিলোঁ মাইনাক। মাইনাৰ দেউতাকে বোলে মোলৈ কিবা এটা আনি থৈছে। আহকচোন চাওঁ, আপোনালোককো দেখুৱাওঁ। এতিয়া চাওঁ। কেনেকুৱা লাগিছে বাৰু? আমাৰ মইনা সাৰ পালে দেই। ধুনু